তো গাইজ আমি পালোঁ গোৱালপাৰা টুকুৰেশ্বৰী মন্দিৰ আৰু এতিয়া মানে ৰাস্তাৰ সন্মুখতে আছোঁ। এইটো আপোনালোকে চাব পাৰে গেটটো। আৰু আমাৰ লগত আহিছে দীপাংকৰ দাদা, দ্য ভিলেজ লাইফষ্টাইল। মানে সিহঁতে আগত গ'ল, মই এতিয়া ইয়াতে আছোঁ। আৰু মানে কি ভিডিঅ' কি বনাম কি নবনাম, মানে আজি মানে বতৰটো বহুতেই বেছি বেয়া হৈ আছে, বৰষুণ দি আছে। সেইকাৰণে ভিডিঅ' বনাম নে নবনাম বুলি ভাবি আছিলোঁ। সেইকাৰণে আৰু আহি গ'লোঁ আৰু মানে আগত বহুত বেছি বৰষুণ দি আছে, তথাপিও জিকি মানে সেই জছটো মেইন। তো ভিডিঅ' বনাই আছোঁ আৰু তথাপিও মানে জিকি এতিয়া গৈ আছোঁ আগত। এইবিলাক আপোনালোকে চাব পাৰে দোকান হৈছে। আৰু আমাৰ লগত আহিছে দীপাংকৰ দাদা, ভিলেজ লাইফষ্টাইল। বহুত মানে শুনাই নাযায় চাউণ্ডটো, মানে নাম হৈ আছে সেইকাৰণে। আৰু এইফালে আছে মুন্না দাদা, এয়া গোৱালপাৰাৰ মুন্না দাদা। আৰু এতিয়া আমি যাম আগত মানে। আৰু আপোনালোকে মোৰ চাউণ্ডটো মানে কি ভইচবিলাক শুনা নাপাব পাৰে, কাৰণ নাম হৈ আছে সেইকাৰণে। এতিয়া আমি গৈ আছোঁ আগত। আৰু মানে ইয়াতে এনেকুৱা হ'ল যে আমি মানে জোতাবিলাক খুলি কিনে থ'ব লগা হ'ল। আৰু ইয়াতে মানে জোতা খুলি থোৱাৰ কাৰণে পইচা দিব লাগে 20 টকাকৈ। আৰু ইয়াতে ইমান বোকা হৈছে কি ক'ম, মানে একেবাৰে অৱস্থা বেয়া হৈ গৈছে। আৰু ইয়াতে প্ৰসাদ দি আছে, এইবিলাক আপোনালোকে চাব পাৰে। সেইটো মানুহবিলাকে প্ৰসাদ খাই আছে গাইছ। আৰু ইয়াতে চাব পাৰে আপোনালোকে মানে বান্দৰবিলাকে প্ৰসাদ খাই আছে সেয়া। এতিয়া আমি গৈছোঁ আগত, মানে ইয়াতে পাহাৰত উঠিম। এইটো মেইন গেটটো আপোনালোকে চাব পাৰে। এতিয়া আগত গৈ আছোঁ আমি। ওপৰত চিৰিৰে, মানে ইয়াতে আৰু বহুত বেছি পিছল হৈ আছে চিৰিবিলাক। এয়া আপোনালোকে চাব পাৰে। আৰু বহুত বেছি চাফা হৈ আছে। তো গাইজ আমি আহি ইয়াতে এটা শিৱ মন্দিৰ পালোঁ। আৰু ইয়াতে এতিয়া আমি সেৱা কৰিম। তো গাইজ এতিয়া আমি আহি পালোঁ 2nd নম্বৰ হিল। আৰু এইবিলাক আপোনালোকে চাব পাৰে ইমান বেছি পিছল হৈ আছে। আৰু আপোনালোকক ইয়াৰ এটা ভিউ দেখুৱাম। তো গাইজ এয়া চাব পাৰে আপোনালোকে, আমি আহিলোঁ ওপৰত। মানে তেতিয়াৰ পৰা ওপৰতে আহি আছোঁ, ভাবি আছোঁ যে ওপৰত ভিডিঅ' বনাম, বহুত বেছি ওখ হয়। আৰু আপোনালোকক ইয়াৰে এইবিলাক ভিউ চাব পাৰে। তো গাইজ ইয়াতে এটা দেখা পালোঁ ভগৱানৰ মূৰ্তি। মানে কি মূৰ্তি হয় এইটো ময়ো ভালকৈ নাজানো, তো আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াতে এটা আমি গণেশ বাবাৰ মূৰ্তি দেখা পালোঁ, এইটো আপোনালোকে চাব পাৰে। আৰু মানে গাইজ কি হৈছে, মই মানে ফেচ ভিডিঅ' বনাবই পৰা নাই, মানে ইয়াৰে চিৰিবিলাক ইমান ওখ সেইকাৰণে। তো পাৰিলে আপোনালোকে ওপৰত গৈ কিনে ফেচ ভিডিঅ'ত দেখাই আছোঁ সকলোবিলাক। মানে আপোনালোকক মই ইয়াৰে ভিউবিলাক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মানে ফেচ ভিডিঅ' দেখুৱাই আপোনালোকে ইমান এটা ভাল নাপাব, তো মানে মই ইয়াৰে যিমানবিলাক ভিউ আছে এইবিলাক আপোনালোকক দেখুৱাই আছোঁ। আৰু তাতে পাহাৰ আছে, তো বহুত বেছি ধুনীয়া লাগে। আৰু আমি এতিয়ালৈকে মানে মেইন জেগাটোত যায়ে পোৱা নাই, যিমান পাৰোঁ গৈ আছোঁ। তো তাতে পালে অলপমান ফেচ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। কি কম গাইছ, ইয়াৰে ভিউটো সেয়া চাওক, ইমান বেছি ধুনীয়া লাগে। আৰু এইপিনে চাওক এইবিলাক বান্দৰবিলাকে কিবা কিবি খাই আছে।
আৰু আমি ইয়াতে আছোঁ মানে বহুত বেছি ধুনীয়া লাগে এইখিনি মানে এইখিনি ঠাইত আহি আৰু ওপৰত আছে আপোনালোকে আহিব ধুনীয়া বতাহ বহি আছে বৰষুণ দি আছিলে সেইকাৰণে আমি এতিয়া ইয়াতে আহি গ'লোঁ আৰু এতিয়া খাম আমি খিচাৰি মানে ইয়াতে দি আছে ফ্ৰী খিচাৰি আৰু এইবিলাক দাদাহঁতে ইয়াতে আহি অভিজিত দাদাক লগ পালোঁ ইয়াতে খিচাৰি খাই আছে মানে ফ্ৰী খিচাৰি দি আছে এইবিলাক আপোনালোকে চাব পাৰে ইয়াতে আৰু ইয়াৰ মুন্না দাদা আৰু ইফালে আছে দীপাংকৰ দাদা খিচাৰি খাই দাদা কেনেকুৱা লাগিছে খিচাৰি খাই ভাল লাগিছে না মানে বিনা পইচাত আজিৰ ভিডিঅ'টো মানে বৰষুণৰ কাৰণে ইমান এটা বেছি ভাল নহ'লে আৰু মানে আপোনালোকক ভালকৈ দেখুৱাবও নোৱাৰিলোঁ মানে বৰষুণ দিয়াৰ কাৰণে এইটো